UPPL দলে তেখেতসকলৰ দাদাগিৰিটো আপোনালোকেও জানে। আপুনিও নিশ্চয় কাৰোবাৰ ল'ৰা কোনোবা গাঁৱৰ বাসিন্দা, গতিকে আপোনালোকে নিজৰ গাঁৱত নিজৰ পৰিয়ালৰ কেনেকৈ দাদাগিৰিৰ প্ৰভাৱ কেনেকৈ চলিছে সেইটো আপোনালোকে জানে। যে আজি ধৰি লওক য'ত BPFে মিটিং কৰে, আমিতো গোটেই ব্লক কমিটিবোৰৰ মিটিং কৰিছোঁ। য'ত আমি মিটিং কৰোঁ তেতিয়াই তেখেতসকলে বেলেগ প্ৰগ্ৰাম লয় আৰু গাঁৱত সোমাই পেলাই কয় যে BPFৰ মিটিঙত যাব নালাগে। BPFৰ মিটিঙত যাব নালাগে বুলি ক'লে গাঁৱৰ মানুহে নাযাব, সেইটো নহয়। ইয়াৰ কাৰণে তেখেতসকলে অল্টাৰনেটিভ মিটিং কৰি দিয়ে, চেল্ফ হেল্প গ্ৰুপ মহিলাসকলৰ মিটিং কৰি দিয়ে আৰু তাত নগ'লে অৰুণোদয় স্কিম দিয়া নহ'ব, চেল্ফ হেল্প গ্ৰুপক পইচা দিয়া নহ'ব, চৰকাৰী আঁচনি নাপাব, তেনেকুৱা থ্ৰেটেনিং দি পেলাই মানুহসকলক বাধা কৰি আছে। নহ'লে কোনোবা স্কুলৰ মিটিং কৰি দিব, ওচৰৰ কিবা ক্লাবৰ মিটিং কৰি দিব, মানুহসকলক মানে ইনডাইৰেক্টলি বাধা কৰিবৰ কাৰণে তেনেকুৱা প্ৰগ্ৰাম কৰি দিয়ে। সেইটো হ'ল UPPLৰ দাদাগিৰি। আজি আমাৰ ৰূপহী আৰু ইয়াত থকা বিভিন্ন গাঁৱৰ সকলোৱে একগোট হৈ পেলাই বিহু, বৈশাগু, বিচুৱা একভাৱে পালন কৰিবৰ কাৰণে আগুৱাইছে আৰু মোক এই বিহু প্ৰগ্ৰামটো ইনগ্ৰেট কৰিবৰ কাৰণে মোক মাতিছে, মই আহিছোঁ। তো অলপ পিছতে ইনগ্ৰেট কৰি দিম আৰু আবেলি 10, 11টা, 12টালৈকে এই প্ৰগ্ৰামটো খুব ভালকৈ হৈ যাব। এই চিণ্ডিকেটৰ সম্পৰ্কে মই একো নকওঁ। দাদাগিৰি ক'ত আৰু কেনেকৈ কোনে উত্থাপন কৰিছে? আমিতো কোনোদিন দাদাগিৰি কৰা নাই। আপোনালোকে স্বয়ং প্ৰমাণ আছে, আপোনালোকে ৰিপৰ্টাৰ হয়। য'ত কি হৈ আছে সেইটোকে পাব্লিকক দেখুৱাই আছে, আপোনালোকে কৈ আছে কি হৈ আছে, কি হোৱা নাই। মই ভাবোঁ BPF দলে কোনো ধৰণৰ গণ্ডগোল কৰা নাই, দাদাগিৰি কৰা নাই। বৰঞ্চ UPPL দলে তেখেতসকলৰ দাদাগিৰিটো আপোনালোকেও জানে। আপুনিও নিশ্চয় কাৰোবাৰ ল'ৰা কোনোবা গাঁৱৰ বাসিন্দা, গতিকে আপোনালোকে নিজৰ গাঁৱত নিজৰ পৰিয়ালৰ কেনেকৈ দাদাগিৰিৰ প্ৰভাৱ কেনেকৈ চলিছে সেইটো আপোনালোকে জানে। যে আজি ধৰি লওক য'ত BPFে মিটিং কৰে, আমিতো গোটেই ব্লক কমিটিবোৰৰ মিটিং কৰিছোঁ। য'ত আমি মিটিং কৰোঁ তেতিয়াই তেখেতসকলে বেলেগ প্ৰগ্ৰাম লয় আৰু গাঁৱত সোমাই পেলাই কয় যে BPFৰ মিটিঙত যাব নালাগে। BPFৰ মিটিঙত যাব নালাগে বুলি ক'লে গাঁৱৰ মানুহে নাযাব, সেইটো নহয়। ইয়াৰ কাৰণে তেখেতসকলে অল্টাৰনেটিভ মিটিং কৰি দিয়ে, চেল্ফ হেল্প গ্ৰুপ মহিলাসকলৰ মিটিং কৰি দিয়ে আৰু তাত নগ'লে অৰুণোদয় স্কিম দিয়া নহ'ব, চেল্ফ হেল্প গ্ৰুপক পইচা দিয়া নহ'ব, চৰকাৰী আঁচনি নাপাব, তেনেকুৱা থ্ৰেটেনিং দি পেলাই মানুহসকলক বাধা কৰি আছে। আৰু সেইটো মহিলাসকলৰ কাৰণে। জেনেৰেল মানুহ কি কৰে, গাঁৱৰ মানুহসকলক বাধা কৰিবৰ কাৰণে কিবা কোনোবা এটা বান আছে গাঁৱত, এই বানৰ মিটিং কৰি দিব, নহ'লে কোনোবা স্কুলৰ মিটিং কৰি দিব, ওচৰৰ কিবা ক্লাবৰ মিটিং কৰি দিব, মানুহসকলক মানে ইনডাইৰেক্টলি বাধা কৰিবৰ কাৰণে তেনেকুৱা প্ৰগ্ৰাম কৰি দিয়ে। সেইটো হ'ল UPPLৰ দাদাগিৰি। নিশ্চয় এতিয়া দেখিলে যে তেখেতসকলে পৰিৱৰ্তনৰ নামত যেনেকৈ ৰাইজক আশ্বাস দিছিলে, সেই আশ্বাস এতিয়া 3 বছৰ অতিক্ৰম হ'বলৈ গৈ আছে তেখেতসকলৰ চৰকাৰ, কিন্তু কোনো এটা আশ্বাস ফুলফিল কৰিব পৰা নাই। ৰাস্তা ঘাটৰ কথা কৈছিলে যে BPFে 15 বছৰৰ 17 বছৰৰ একো কৰা নাই। এতিয়ালৈকে 3 বছৰত তেখেতসকলে একো ৰাস্তা বনোৱা নাই। আমি এই 15 বছৰ 17 বছৰৰ একো নকৰা চৰকাৰে কৰা ৰাস্তা দি তেখেতসকলে বিভিন্ন ঠাইত গৈ আছে, সেইটো ৰাইজেই জানে। আমি বনোৱা স্কুল কলেজতে এতিয়াৰ ল'ৰা ছোৱালী পঢ়ি আছে, নতুন স্কুল কলেজটো বনোৱা নাই, সেইটো জানে। কৃষকসকলৰ কাৰণে যি ইৰিগেশ্যনেদি আমি পানীৰ যোগান কৰি দিছোঁ, সেই পানীৰ যোগান দি কৃষকসকলে এতিয়াও খেতি কৰি আছে। তেখেতসকলে বনোৱা ইৰিগেশ্যনৰ পানী তেখেতসকলে কোনোদিন দেখা নাই। গতিকে সেইবোৰ গোটেই দেখি পেলাই ৰাইজে এতিয়া BPF-মুখী হৈছে। যিসকলে BPFতে আছিলে তেখেতসকলে কিবা এটা কাৰণত UPPL লৈ বা বেলেগ দললৈ গৈছিলে, তেখেতসকলে ঘূৰি আহি BPFত যোগদান কৰিছে। আৰু যিসকলে কোনোদিন BPFৰ লগত নাছিলে, UPPLে কৰিছিলে, UPPLৰ কাৰ্যকলাপটো বেয়া পাই পেলাই এতিয়া BPFত যোগদান কৰিবৰ কাৰণে আহি আছে। সেইটো দেখি পেলাই তেখেতসকলে এতিয়া ভয় খাইছে।